2025 आज का दिन हमारे लिए बहुत दुखदायक दिन है, क्योंकि इसी दिन 2010 साल में बंग सेना अध्यक्ष डॉक्टर कालिदास बुद्ध का मृत्यु हुआ था। फिलहाल वो दिन स्मरण करके आज हम लोग सम्मानपूर्वक डॉक्टर कालिदास बुद्ध का मृत्यु दिवस मना रहा हूँ। हमारे बंग सेना संगठन का सभी कर्मकर्ताओं ने सम्मान के साथ उनकी आत्मा की शांति और सद्गति के लिए श्रद्धांजलि अर्पण किए हैं। डॉक्टर कालिदास बुद्ध ऐसा एक व्यक्ति था, उनकी मन में सर्वदा पूर्व पाकिस्तान का हिंदुओं के शांति स्थापन और रक्षा के लिए सर्वदा बेकुल था। उनकी प्रेरणा से पूर्वी पाकिस्तान टूटकर बांग्लादेश स्वाधीन हुआ था। उन्होंने मुक्ति युद्ध में भी अहम भूमिका निभाई। उनके मन में सर्वदा बांग्लादेश का अल्पसंख्यक हिंदू सुरक्षित रहे और शांति से रहे। उन्होंने अपने मेहनत के साथ और अपने पराक्रम के साथ उन्होंने अपना जीवन पूर्वी बंगाल का 1 कोटि शरणार्थी और 1.5 कोटि निपीड़न लोगों का लिए अपना जान कुर्बान कर दी। आज उनका मृत्यु दिवस में हमारे संगठन का सारा कर्मकर्ता मौजूद थे, तो आशा करते हैं उनका आशीर्वाद हमारे साथ सदा रहे और हम लोग उनका सारा परिकल्पनाएं हम लोग पूरी कर सके। और एक बात दुख के साथ कहना पड़ रहा है, जो वर्तमान बांग्लादेश में जो हालत है, दीपू दास जैसा एक साधारण व्यक्ति को आग में जैसे जला दिया। इसीलिए हम बंग सेना संगठन की ओर से वहाँ का कट्टरपंथी को धिक्कार देता हूँ। ये कोई साधारण गणहत्या नहीं है। तो मैं सेंट्रल गवर्नमेंट और राष्ट्र संघ की से हम विनती करता हूँ, यही घटना को अति जल्द से जल्द पदक्षेप ले और पूर्व बंग की 1 कोटि शरणार्थी और 1.5 कोटि निपीड़न लोगों के लिए बांग्लादेश को काटकर एक स्वाधीन बंग भूमि घोषणा करे, जैसे कि ये लोग अपना स्वाभिमान लेके अपना मातृभूमि में जी सके और सुरक्षित रहे। বর্তমান যে বাংলাদেশের যে পরিস্থিতি, দীপু দাসকে যে জীবন্ত অগ্নিতে সংযোগ করা হলো, ওনার যে মৃত্যু হলো, এই পরিপ্রেক্ষিতে আপনি কি বলবেন? ভারত সরকার এবং রাষ্ট্রসংঘের পক্ষ থেকে কোনো আপনার সংগঠন অর্থাৎ বঙ্গ সেনার পক্ষ থেকে কোনো দাবি রাখছেন? হ্যাঁ, অবশ্যই দাবি রাখছি যে বাংলাদেশের সংখ্যালঘু হিন্দুরা, কালিদাস বুদ্ধ যে বলেছেন যে বাংলাদেশের হিন্দুরা কেন আলাদা হোমল্যান্ডের দাবি করে, তার জলজান্ত প্রমাণ বাংলাদেশের ময়মনসিংহে দীপু দাসের হত্যাকাণ্ড। একটা নিরীহ ছেলে, শিক্ষিত, তাকে নির্মমভাবে পিটিয়ে আত্মহত্যা করে, তারপরে পৃথিবীর জঘন্যতম অপরাধ, তাকে গাছে ঝুলিয়ে যেভাবে আগুন দিয়ে পোড়ানো হয়, পৃথিবীর ইতিহাসে আছে কিনা জানি না, তার আল্লাহু আকবার বলে তারা ধ্বনি দিচ্ছেন, আনন্দ উল্লাসে নৃত্য করছেন। এইভাবে বাংলাদেশে শুধু দীপু দাস নয়, হাজার হাজার দীপু দাস এইভাবে ওদের করাল গ্রাসে দিন দিন শেষ হয়ে যাচ্ছে। নারীর মান সম্মান, নারীর ইজ্জত লুণ্ঠন হচ্ছে। যদি কোনো মেয়ে তাদের প্রস্তাবে রাজি না হয়, তাহলে পদ্মা নদী তার পরের দিন তার লাশ মৃত্যু অবস্থায় ভাসতে পাওয়া যায়। ডাক্তার কালিদাস বৈদ্য বলেছে যে আমি একজন ডাক্তার মানুষ, আমি তাদের নারীর পালস বুঝি, যে ওরা কি করতে চায়, কি পারে। তাই আমি আলাদাভাবে একমাত্র ওখানের জেহাদি এবং মৌলবাদী হিন্দুদের রক্ষার একমাত্র হাতিয়ার হলো স্বাধীন বঙ্গভূমি। যশোর, খুলনা, ফরিদপুর, কুষ্টিয়া, বরিশাল, পটুয়াখালী, এই 6 ডিস্ট্রিক্ট
বাংলাদেশের সংখ্যালঘুদের জন্য স্বাধীন রাষ্ট্র গঠন করে তারা যদি ওখানে বসবাস করবে তাহলেই তারা নিরাপদ থাকবে। যেহেতু বর্ডারটা পদ্মা নদী দ্বারা বেষ্টিত, ওই দস্যু ধর্মীয় দস্যু দ্বারা তারা ডিস্টেন্স, নদী দ্বারা ডিস্টেন্স। আর এই পাশে যারা ভারতে আছেন, ভারত একটা হিন্দুত্ববাদী দেশ, এখান থেকে ওখানে গিয়ে কিছু পারবে না। একটি প্রাকৃতিক মানে সীমারেখা দ্বারা বিভাজিত, তাই একটি পৃথিবীর ইতিহাসে সবচেয়ে সুরক্ষিত জায়গা বাংলাদেশের হিন্দুদের জন্য স্বাধীন বঙ্গভূমি, এর কোনো বিকল্প নাই। তাই যশোর, খুলনা, ফরিদপুর, কুষ্টিয়া, বরিশাল, পটুয়াখালী এই 6 ডিস্ট্রিক্টে আদার্স যারা ওখানে আছেন তাদের এখানে পুনর্বাসিত করে অথবা তাদের এক্সচেঞ্জ অফ পপুলেশন ওই 6 ডিস্ট্রিক্ট করে এখানে স্বাধীন সার্বভৌম রাষ্ট্র গড়ার জন্য ডাক্তার কালিদাস বৈদ্য যে আন্দোলন প্রয়াস 2010 সাল পর্যন্ত চালিয়ে গেছেন। আমরা এখন এই বঙ্গসেনারা আমরা সারা ভারতবর্ষে আমরা চালিয়ে যাচ্ছি। আজকে ডাক্তার কালিদাস বৈদ্যের 15তম মৃত্যু বার্ষিকীতে এই নওগাঁ ডিস্ট্রিক্টের রাজাগাঁওয়ে অনুষ্ঠিত হয়েছে। এখানে আমরা যে কথাটা বলতে চাচ্ছি, যে টোটাল কার্বি আংলংয়ে আজ 3 দিন ধরে সেখানে কারফিউ জারি হয়ে 15তম ডাক্তার কালিদাস বৈদ্যর মৃত্যু দিবস পালন হল। এইটো আমাৰ মুখপাত্ৰ শ্ৰী বিমল মাঝিৰ নেতৃত্বত বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন জায়গায়, উত্তৰবংগ, আসাম, ত্ৰিপুৰা, ছত্তীশগড় সকলো জায়গায় আমাৰ এই মৃত্যু দিৱসটো পালন হ'ল। গতিকে এইটো ডাক্তাৰ কালিদাস বৈদ্যৰ যিটো জীৱনৰ কাহিনী, তেওঁ 1977 চনৰ পৰা এই বংগ সেনাটো প্ৰতিষ্ঠাপিত কৰে। এইটো গৈ 1982 চনত ৰাষ্ট্ৰপতি শ্ৰী পাৰ্থ সামন্ত তেওঁ নেতৃত্ব দিয়ে। তাৰ নেতৃত্বত ডাক্তাৰ কালিদাস বৈদ্যৰ হাতত বংগ সেনা তৈরি হয়। তৈরি হোৱাৰ পিছতে তেওঁ আজি আমালোকৰ হাততে এই বস্তুটো দি গ'ল। দিয়াৰ পিছতে আজিলৈকে আমালোকে আগবাঢ়ি আছোঁ। ভৱিষ্যতে আমি ইয়ালৈ যুঁজি থাকিম। আমাৰ যিমান দিনলৈকে বংগভূমি স্বাধীন নহয় আমি এইটো লৈ যুঁজি থাকিম। আমি বৃহৎভাৱে আগামী 25 মাৰ্চ 2026 আমি আশা ৰাখিছোঁ 5000 বংগ সেনা লৈ আমি উত্তৰবংগত এটা বিশাল জনসভা গঠন কৰিম আৰু আমি দিল্লী মছনদত যাবলৈ এটা পৰিকল্পনা কৰিছোঁ। এইটো ময়মনসিংহৰ দীপু দাসৰ এইটো লৈ আমি বিৰাট খুব প্ৰকাশ কৰিছোঁ। গতিকে তেওঁৰ পৰিয়ালবৰ্গৰ লগত আমি আছোঁ, ভৱিষ্যতে আমি থাকিম। তেওঁলোকে যদিও তেওঁৰ ল'ৰা হেৰাইছে, গতিকে তেওঁ শ্বহীদ হৈছে, আমি তেওঁৰ লগত আছোঁ, তেওঁক আমি মনত ৰাখিম। আমাৰ ডাক্তাৰ কালিদাস বৈদ্যৰ যিটো আজি মৃত্যু দিৱস পালন হৈছে, প্ৰতি বছৰে এই দীপু দাসৰ নামো আমি উল্লেখ কৰি যাম। বৰ্তমান আপুনি দীপু দাসৰ যোনটো ঘটনা, এই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰসংঘৰ পৰা আপুনি কি বিচাৰিছে? গতিকে আমি ভাৰত চৰকাৰক আবেদন কৰিছোঁ যাতে অতি সোনকালে আমাৰ এই যে হিন্দুৰ ওপৰত অন্যায় অত্যাচাৰ চলি আছে, এই বৰ্বৰতা চলি আছে নিঃসিংস, এইটো আৰু সহ্য কৰা নহয়। গতিকে সহ্য কৰাৰ কথাও নহয়, ধৈৰ্যৰ বান্ধ ছিঙি গৈছে। আগামী দিনত ভাৰত চৰকাৰ যাতে ইয়াৰ একশ্যন লয়, আৰু নহ'লে আমি তাৰ বিকল্পিত ৰাস্তা খুজিম।